Hello students, welcome to Pythagoras classes. আজি আমি পঢ়িম 11 economics chapter 1 part A microeconomics introduction part 2 যত আমি পঢ়িম অৰ্থবিজ্ঞান কি হয়, that is economy, next microeconomics কি হয়, macroeconomics কি হয়, তাৰ পাছত আহিব normative economics, তাৰ পৰা positive economics, central problems of an economy, তাৰ পৰা production possibility curve and opportunity cost. এইগিটা চেপ্টাৰ এইগিটা টপিক আমি আজি পঢ়িম। এটা ফাৰ্স্টে হৈছে অৰ্থবিজ্ঞান কি। অৰ্থবিজ্ঞান কি বুলি ক'লে আমি যেহেতু ইকনমিক্স পঢ়িছো তো হোৱাট ইজ ইকনমি। তে ইকনমিক্সটো কি হয়, অৰ্থবিজ্ঞানটো দুটা, ইকনমিক্স ৱৰ্ডটো দুটা ৱৰ্ডৰ পৰা আহিছে, এটা হৈছে অইকছ আৰু এটা হৈছে নমছ। তে অইকছৰ অৰ্থ হৈছে পৰিয়াল অৰ্থাৎ ফ্যামিলি এণ্ড নমছৰ অৰ্থ হৈছে পৰিচালনা, কেনেকৈ এইটো পৰিচালিত হয়। তো সেই দুটা শব্দ মিলি ইকনমিক্স ৱৰ্ডটো হৈছে, এইটো 1 মাৰ্কৰ কাৰণে। নেক্সট অৰ্থবিজ্ঞান হৈছে এনে এটা বিষয়, এটা অৰ্থবিজ্ঞান কি বুলি ক'লে আমিতো ডেফিনেশ্যন এটা লিখিবই লাগিব, তো এইটো মুখস্থ কৰিব লাগিব যে অৰ্থবিজ্ঞান হৈছে এনে এটা বিষয় য'ত মানুহৰ অৰ্থনৈতিক কাম কাজসমূহ, এইটো ব্যক্তিগত হ'ব পাৰে বা সামগ্ৰিকভাৱে গোটেই সমাজৰ কাম কাজ হ'ব পাৰে, গোটেইখিনি অধ্যয়ন কৰে। অৰ্থবিজ্ঞান হৈছে এনে এটা বিজ্ঞান য'ত মানুহৰ দৈনন্দিন জীৱনৰ যিটো অৰ্থৰ লগত জড়িত কাম কাজ সেইবোৰ অধ্যয়ন কৰোঁ, কেনেকৈ কি কৰে চব পঢ়োঁ। এতিয়া অৰ্থবিজ্ঞানৰ সংজ্ঞা বহুত দিছে। এতিয়া কিতাপতে আছে যে সম্পদৰ সংজ্ঞা, কল্যাণ সংজ্ঞা, দুষ্প্ৰাপ্যতা সংজ্ঞা, বিকাশৰ সংজ্ঞা, এই 4টা সংজ্ঞা বেলেগ বেলেগ আছে। এই বেলেগ বেলেগ সংজ্ঞাকেইটা কিতাপত ধুনীয়াকৈ পাই যাবা, পঢ়িবা। যদি বুজি নোপোৱা কমেণ্ট কৰিবা, আমি সেইটোৰ কাৰণে বেলেগ এটা এক্সট্ৰা এটা ভিডিঅ' লৈ আহিম। এতিয়া এই 4টা সংজ্ঞাৰ উপৰিও মেইন যিটো সংজ্ঞা হৈছে সেইটোৱে হৈছে মই এটা গাই দিয়াটো যে অৰ্থবিজ্ঞান হৈছে এনে এটা বিষয় য'ত মানুহৰ অৰ্থনৈতিক কাম কাজসমূহ অধ্যয়ন কৰা হয়। এতিয়া নেক্সট আহিলে ব্যষ্টিবাদী অৰ্থবিজ্ঞান আৰু সমষ্টিবাদী অৰ্থবিজ্ঞান। গোটেই যিমান অৰ্থবিজ্ঞানৰ গোটেইকেইটাৰ ফালত দুটা মেইন আছে, এটা হৈছে মাইক্ৰ' ইকনমিক্স যিটো হৈছে ব্যষ্টিবাদী আৰু এটা হৈছে সমষ্টিবাদী যিটো হৈছে মেক্ৰ' ইকনমিক্স। এতিয়া ব্যষ্টিবাদী অৰ্থবিজ্ঞানক ইংলিছত কোৱা হয় মাইক্ৰ' ইকনমিক্সটো হৈছে গ্ৰীক শব্দ মাইক্ৰছৰ পৰা মাইক্ৰছৰ পৰা যিটো হৈছে ক্ষুদ্ৰ, অৰ্থাৎ ব্যষ্টিবাদী অৰ্থবিজ্ঞানত বা মাইক্ৰ' ইকনমিত আমি অৰ্থনীতিৰ সেইটো অংশ হৈছে অৰ্থনীতিৰ সেইটো অংশ য'ত আমি এটা পৰিয়াল বা এটা ইণ্ডাষ্ট্ৰি বা এজনৰ চাহিদা, এজনৰ যোগান, সেই তেনেকুৱাকৈ সৰু সৰু গোটত ভাগ কৰি আমি অধ্যয়ন কৰোঁ। আৰু সমষ্টিবাদীটো ইটো উল্টা, যে সমষ্টিবাদী অৰ্থবিজ্ঞান হৈছে সেইটো অংশ য'ত সামগ্ৰিকভাৱে অৰ্থনীতিখনৰ গোটেই দেশখনৰ বা এটা বৃহৎ গোটৰ অৰ্থনীতিৰ কথা আমি অধ্যয়ন কৰোঁ। এতিয়া ব্যষ্টিবাদী অৰ্থবিজ্ঞানত কি কৰে, এজন ব্যক্তিৰ নৰ্মেলি চাবলৈ গ'লে অকল মোৰ যদি অৰ্থবিজ্ঞানটো চাওঁ সেইটো ব্যষ্টিবাদীত সোমাব, আৰু গোটেই দেশখনৰ যদি চাওঁ সেইটো সমষ্টিবাদীত সোমাব। তেনেকৈ মনত ৰাখিলেও হৈ যায়, কাৰণ ডেফিনেশ্যনটো আমি মুখস্থ কৰিবই লাগিব। নেক্সট ব্যষ্টিবাদী যিটো মাইক্ৰ' ইকনমিক্সক আমি কোৱা হয় দৰ তত্ত্ব অৰ্থাৎ প্ৰাইচ থিয়ৰী বুলিও কোৱা হয়, আৰু সমষ্টিবাদী অৰ্থবিজ্ঞানত কোৱা হয় আয় আৰু নিয়োগৰ তত্ত্ব অৰ্থাৎ ইনকাম এণ্ড এমপ্লয়মেণ্ট থিয়ৰী বুলিও কোৱা হয়। এই দুটা ডেফিনেশ্যন মনত ৰাখিবা, এই দুটা পাৰ্থক্য মনত ৰাখিবা। এটা হৈছে ইয়াৰ নিজৰ ডেফিনেশ্যনটো, আৰু এটা কাক বোলে। আৰু এটা লিখিব পৰা যে ব্যষ্টিবাদী অৰ্থবিজ্ঞানত কি কি সোমায়, সমষ্টিবাদী অৰ্থবিজ্ঞানত কি কি সোমায়, সেইকেইটাও লিখিব পাৰা। এতিয়া ব্যষ্টিবাদী অৰ্থবিজ্ঞানত সোমায় পৰিয়ালৰ ব্যয়, ধানৰ উৎপাদন, ঘেঁহুৰ উৎপাদন, এনেকুৱা বস্তুবোৰ, মুদ্ৰাৰ যোগান, এইবোৰ ব্যষ্টিবাদীত সোমায়। আৰু সমষ্টিবাদীত কি সোমায়, নেশ্যনেল ইনকাম অৰ্থাৎ ৰাষ্ট্ৰীয় আয়, তাৰ পাছত সোমাব আয় আৰু নিয়োগৰ তত্ত্ব সোমাব, তাৰপৰা বেংকিং ব্যৱস্থাটো সোমাব, চৰকাৰী বাজেটটো সোমাব, সেই তেনেকুৱাবোৰ সোমায় সমষ্টিবাদী অৰ্থবিজ্ঞানত। এতিয়া নেক্সট আহিলে যথাৰ্থ বা ধনাত্মক অৰ্থবিজ্ঞান অৰ্থাৎ পজিটিভ ইকনমিক্স। এতিয়া যথাৰ্থ বা ধনাত্মক অৰ্থবিজ্ঞান বুলি ক'লে যথাৰ্থ আৰু ইটো কি আছিলে, আদৰ্শমূলক বা নীতি নিৰ্ধাৰক দুটা আছে, এটা আছে পজিটিভ আৰু এটা আছে নৰ্মেটিভ। এতিয়া এটা হৈছে পজিটিভ বা যথাৰ্থ আৰু এইটো হৈছে নৰ্মেটিভ। পজিটিভ ইকনমিক্সটো হৈছে এনেকুৱা এটা বস্তু, এনেকুৱা এটা অৰ্থনীতিৰ অংশ যিয়ে
অৰ্থনীতি এখন যেনে ধৰণে আছে তেনে ধৰণে অধ্যয়ন কৰে অৰ্থনীতি এখন যেনেকৈ আছে তেনেভাৱে অধ্যয়ন কৰে আৰু আদৰ্শমূলক বা নীতি নিৰ্ধাৰক বা নৰ্মেটিভ ইকনমিক্স আছে এইটো যে ই বিষয়সমূহ কেনে ধৰণে হোৱা উচিত তাৰ বিষয়ে অধ্যয়ন কৰে সিম্পল এটা মাৰ্ক 1 মাৰ্কছৰ কাৰণে কাৰণ এইটো চেপ্টাৰৰ পৰা খুব বেছি আহিলে কিমান মাৰ্কছ আহে মই চোৱা নাই 6 মাৰ্কছ আহিব তো তাৰ কাৰণে আছে দীঘল টপিক এটা আছে তো সেই কাৰণে এইকেইটা কাক বোলে পঢ়িলে হ'ল যে পজিটিভ ইকনমিক্সত কি হয় অৰ্থনীতি এখন যেনে ধৰণে আছে তেনে ধৰণে অধ্যয়ন কৰে সাপোজ ফৰ এক্সাম্পল কৈছে কি ভাৰতবৰ্ষ এখন বৃহৎ জনসংখ্যাৰ দেশ তো যেতিয়া স্টেটমেন্ট এটা দি দিলে হেতু দিলে আৰু তাৰ ওপৰত কোনো জাজ কৰিবলৈ নাযায় হেতুৱে হৈছে পজিটিভ ইকনমিক্স আৰু যদি তাত কয় যে যদি চালিজাৰি চাই যে কিয় বেছি হৈছে আমি কমাবৰ বাবে কি কৰিব পাৰো বা তেনেকুৱা যেতিয়া তাত জাজ কৰিবলৈ যায় তেতিয়া হেতু হৈছে নৰ্মেটিভ ইকনমিক্স বা নীতি নিৰ্ধাৰক বা আদৰ্শমূলক যি কোৱা হেতেনকা মুঠতে ই এটা স্টেটমেন্ট বাক্য এটা যদি দিয়ে তেনেদৰে আছে হেতু এটো আৰু যদি তাক কিয় কেলে কেনেকে হল এবোৰ যদি কবলৈ যায় তে হেতু হৈছে নৰ্মেটিভ ইকনমিক্স সিম্পল এতিয়া আমি পঢ়িম অৰ্থনীতি মানে কি অৰ্থবিজ্ঞান পঢ়িলো এতিয়া আমি পঢ়িম অৰ্থনীতি মানে কি তা অৰ্থনীতি হৈছে অৰ্থবিজ্ঞান অৰ্থনীতি দুটা বেলেগ বেলেগ দেই আমি পঢ়ি আছো আমাৰ যেটো সাবজেক্ট আমি লৈছো হেতু হৈছে অৰ্থবিজ্ঞান আৰু অৰ্থনীতিটো অৰ্থবিজ্ঞানৰ এটা অংশ দেই এতিয়া ইকনমিক্স এণ্ড ইকনমি এতিয়া হোৱাট ইজ এন ইকনমি তা ইকনমি হৈছে এটা ভৌগোলিক অঞ্চলত যিমানখিনি উৎপাদনী গোট আছে গোটেইখিনিক একেলগে অৰ্থনীতি বুলি কোৱা হয় এটা উৎপাদনী গোট মানে যিমানখিনি ফাৰ্মছ আছে এটা ভৌগোলিক অঞ্চলত এটা এৰিয়া এটা যিমানখিনি উৎপাদনী গোট আছে মানে প্ৰডাকশন ফাৰ্ম আছে প্ৰডাকশন ফাৰ্ম যিমান আছে গোটেইখিনিক একেলগে সেই অঞ্চলটোৰ অৰ্থনীতি বুলি কোৱা হয় এতিয়া অৰ্থনীতিৰ প্ৰকাৰ আছে এই ইকনমি এটাৰ প্ৰকাৰ আছে এটা অৰ্থনীতিৰ টাইপস অফ ইকনমি টাইপস নম্বৰ 1 2 3 তে নম্বৰ 1 টো হৈছে বজাৰ অৰ্থনীতি বা পুঁজিবাদী বা মাৰ্কেট ইকনমি বা বজাৰ অৰ্থনীতি নম্বৰ 2 টো হৈছে সেন্ট্ৰেলি প্ল্যান্ড ইকনমি বা কেন্দ্ৰীয়ভাৱে পৰিচালিত অৰ্থনীতি আৰু নম্বৰ 3 টো হৈছে মিক্সড ইকনমি মিশ্ৰ অৰ্থনীতি তা বজাৰ অৰ্থনীতি বা ওকে তা তিনটা আছে এটা বজাৰ অৰ্থনীতি মানে কি হয় ই হৈছে এনে এখন অৰ্থনীতি যত বেচৰকাৰী খণ্ডই উৎপাদনৰ উপকৰণসমূহ অধিকাৰ কৰে নিয়ন্ত্ৰণ কৰে আৰু পৰিচালনা কৰে অৰ্থাৎ কি কৰে বজাৰ অৰ্থনীতি বা মাৰ্কেট ইকনমিত প্ৰাইভেট সেক্টৰে গোটেই মাৰ্কেটখন অকুপাই কৰি লয় ইয়াক চলাই থাকে হয়নে ইয়াক প্ল্যান কৰে কেনেকে ইয়াক চলাই নিব পাৰে হেতু চাই আৰু কেনেকে ইয়াক কন্ট্ৰোল কৰিব লাগে গোটেইখিনি ব্যক্তিগত খণ্ডৰ হাতত থাকে অৰ্থাৎ প্ৰাইভেট সেক্টৰৰ হাতত থাকে এনেকৈ ক'বলৈ পাৰি যে যেটো প্ৰাইভেট সেক্টৰে যিখিনি চলায় হেতুৱে হৈছে বজাৰ অৰ্থনীতি বা মাৰ্কেট ইকনমি প্ৰাইভেট সেক্টৰে চলাব লাগিব এতিয়া এই অৰ্থনীতিত প্ৰধানকৈ কেলে হয় প্ৰফিটৰ কাৰণে কাৰণ প্ৰাইভেট সেক্টৰ য'ত থাকে তাত অনলি অকল প্ৰফিটে থাকে আৰু বেলেগ একো নাথাকে তো প্ৰাইভেট সেক্টৰে এটো চলোৱাৰ কাৰণে এটো কি হয় প্ৰফিট মোটিভ হয় মানে লাভৰ ওপৰত বেছি তেওঁলোকে গুৰুত্ব দিয়ে আৰু ইয়াত গোটেইখিনি ডিসিশনবোৰ প্ৰাইভেট সেক্টৰে লয় প্ৰথমটো কথা কৈ আছো গোটেইখিনি ডিসিশন প্ৰাইভেট সেক্টৰে লয় নেক্সট আছে ইয়াত চৰকাৰে গভৰ্নমেন্টে কোনো ক্ষেত্ৰতে হাত নিদিয়ে মানে হস্তক্ষেপ নকৰে গভৰ্নমেন্টৰ একো ৰোল নাথাকে এটোত তাৰ পিছত এটা যেতিয়া প্ৰাইভেট সেক্টৰ থাকে তেতিয়া কি হয় কম্পিটিশন বহুত বেছি হয় তো বজাৰ অৰ্থনীতিত বহুত বেছি কম্পিটিশন থাকে ইয়াত এখন ফাৰ্ম যদি আহি যায় এখন মানে প্ৰাইভেট ফাৰ্ম এখন যদি আহি যায় তে ইখন প্ৰাইভেট ফাৰ্মে দেখিব যে ই বহুত এটো পলিসি লৈ ই বহুত বেছি ডেভেলপ কৰিছে তো লগালগ ই
বেলেগ এটা পলিচি লৈ ল'ব তো তেনেকে মাৰ্কেট ইকনমি যেতিয়া হয় তেতিয়া কম্পিটিশন বহুত বেছি থাকে তো ইয়াৰ আমি তিনটামান ক্যাৰেক্টাৰিষ্টিক্স পালো নম্বৰ 1 পালো ই কোনে কৰে ইয়াক প্ৰাইভেট সেক্টৰে কৰে নম্বৰ 2 টো পালো ইয়াত গভৰ্নমেন্টৰ একো ৰোল নাথাকে নম্বৰ 3 পালো ইয়াক প্ৰফিট মোটিভত থাকে নম্বৰ 4 পালো ইয়াত বহুত বেছি কম্পিটিশন থাকে হে চাইটা হৈ গল হোৱাট ইজ আৰু চাইটা ক্যাৰেক্টাৰিষ্টিক্স লিখিলে তোমালোকৰ হৈ যাব নেক্সট আহিলে সেন্ট্ৰেলি প্ল্যান্ড ইকনমি অৰ্থাৎ কেন্দ্ৰীয়ভাৱে পৰিচালিত অৰ্থনীতি তো এটো বজাৰ অৰ্থনীতিৰ সম্পূৰ্ণ উলুটা ইয়াত কি কৰে ইয়াত প্ৰাইভেট সেক্টৰে চলায় গভৰ্নমেন্টৰ একো ৰোল নাথাকে আৰু এটোত কি কৰিব গভৰ্নমেন্টে চলায় প্ৰাইভেটৰ একো ৰোল নাথাকিব এটোত সেন্ট্ৰেলি প্ল্যান কৈছে সেন্ট্ৰেলে প্ল্যান কৰে হয়নে তো গভৰ্নমেন্টে প্ল্যান কৰিব তো এটোত কি কৰিব ফাৰ্স্ট তো পালো আমি যে গভৰ্নমেন্টে প্ল্যান সব চলাব নম্বৰ 2 পালো ইয়াত প্ৰাইভেট সেক্টৰৰ একো হাত নাথাকে হয়নে তো নম্বৰ 3 পালো যেতিয়া গভৰ্নমেন্ট হোমাই যাব তেতিয়া অনলি এন্ড অনলি মানুহৰ ওয়েলফেয়াৰ সোৱা হয় ইয়াত প্ৰফিটৰ একো মোটিভ নাথাকে তো যেতিয়া গভৰ্নমেন্টৰ হাতলে যায় তেতিয়া গভৰ্নমেন্টে কি কৰে মানুহৰ ৰাস্তা ঘাট বনাই দিয়ে প্ৰাইভেট সেক্টৰে ৰাস্তা ঘাট বনোৱা দেখা নাই না যেতিয়া তেওঁলোকে কন্ট্ৰাক্ট পায় তেতিয়াহে বনায় তো গভৰ্নমেন্টে কি কৰে মানুহৰ ভালটো চাই কল্যাণটো চাই তো সেই কাৰণে ইয়াত কি হয় মানুহৰ ওয়েলফেয়াৰটো চাব আৰু নেক্সট নম্বৰ 4 ইয়াত কম্পিটিশন নাথাকে যেতিয়া গভৰ্নমেন্ট সেক্টৰ আহি যাব তেতিয়া কম্পিটিশন নাইকিয়া হৈ যাব কাৰণ গভৰ্নমেন্টৰ লগত আৰু কোন আহিব ন গভৰ্নমেন্টে ইমান ভাল কৰিছে মও হেতৰ লগত ফেৰ মাৰিব নাযাও নহয় হ্যাঁ তো ইয়াত একো কম্পিটিশন নাথাকে তো মার্কেট ইকনমি সেন্ট্রালি প্ল্যান ইকনমি হল এটা মিক্সড ইকনমি হৈছে মিশ্ৰ অৰ্থনীতি ইয়াত কি হয় গভৰ্নমেন্ট আৰু প্ৰাইভেট সেক্টৰ দুইটা একেলগে থাকে একেলগে গুটেই কামখিনি চলাই নিয়ে আৰু ভাৰত পাকিস্তান এনেকুৱা ধৰণৰ বহুত দেশসমূহে এই মিক্সড ইকনমিটো মিশ্ৰ অৰ্থনীতিটো ইউজ কৰি আছে হেখিনি মিশ্ৰ অৰ্থনীতি তোমালোকে লিখিব পাৰে যে ইয়াত গভৰ্নমেন্ট সেক্টৰো থাকে প্ৰাইভেট সেক্টৰো থাকে এটোৰ বাৰু বৈশিষ্ট্য লিখিবলৈ নাহে দেই আহে এটো আৰু ডিফাৰেন্স লিখিবলৈও আহে এটো আৰু এটো তো চাৰিটা ডিফাৰেন্সে ওলাই গল তো এটো আৰু এটোৱে মেইন এটোটো ইমান নাই মানে মিশ্ৰ অৰ্থনীতি কি হয় চালে হল আৰু মিশ্ৰ অৰ্থনীতি আমাৰ ভাৰতে কি অৰ্থনীতি গ্ৰহণ কৰিছে হেতুৱে মোস্ট কমন কোৱেশ্চন আৰু নেক্সট আহিলে এটা টপিক দুষ্প্ৰাপ্যতা